Hello everyone, welcome back to my channel. সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত আমি দেখিবলৈ পাম আমাৰ সকলোৰে প্ৰিয় অসমৰ ক্ৰাছ দীপলিনা ডেকাৰ লগত থকা মৰম লগা পোৱালিটোৰ লগত খেলি থকা কেইটামান দৃশ্য। তেন্তে আহক চাই লওঁ সম্পূৰ্ণ ভিডিঅ'টি। আশা কৰিছো ভিডিঅ'টি চাই ভাল পাব। আসলতে বহুতে প্ৰশ্ন কৰি থাকে সচৰাচৰ দীপলিনা বাৰ লগত থকা কেঁচুৱাটি কোন হয়। আসলতে এই মৰম লগা পোৱালিটো হৈছে দীপলিনা বাৰ ভাগিন, দীপলিনা বাৰ বাইদেউৰ ল'ৰা আৰু এই মৰম লগা পোৱালিটোৰ নাম হৈছে নীৰ। খুবেই মৰম লগা আৰু ইয়া সচৰাচৰ দীপলিনা বাৰ লগত দেখিবলৈ পোৱা যায়। কেইদিনমান আগতে দীপলিনা বাই লাইভ আহোঁতেই পোৱালিজনক লগত লৈ আহিছিল। আশা কৰিছোঁ এই মৰম লগা পোৱালিটোৰ লগত থকা দীপলিনা বাৰ ভিডিঅ'টি চাই আপোনাৰ ভাল লাগিছে। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আজিলৈ